Hello friends, মই দৈবশক্তি মই দৰঙা চেনেল আপোনালোকক স্বাগতম জনাইছো। তো মানে আজি বহুত দিনৰ মূৰত ভাবিলো ঘৰত এনে আছো তো এনে অলপ ওলাই যাও কিবা কিবি ভাবিছো ভাটিবেলা ফুৰিব যাম। তো আপোনালোকে ভিডিঅ'টো মোৰ লগত চাই গৈ থাকক ভাল লাগিব। তো সৰুকে এটা ভিডিঅ' ব্লগ বনাইছো। তো আৰু মই বৰ্তমান ইখনত যাম। মই আজি ড্ৰাইভ কৰিম, আগত আছে মোৰ বন্ধু এজন। তো বলক আমি ভিডিঅ'টো আৰম্ভ কৰো। তো বন্ধু বান্ধৱীসকল এইখন আপোনালোকে চিনিয়ে পায় R15। তো এইখন মানে বহুত ধুনীয়া হয়, বাইকখন স্পৰ্টছ বাইক হয়। তো এইখন 155cc হয়। তো আজি এইখন লৈ যাম, মোৰ লগত বন্ধুজন যাব। তো যদি আপোনালোকে ল'ব খোজে এনেকুৱা ধৰণৰ বাইক ইয়ামাহাৰ বহুত ধুনীয়া হয়, মানে কম ৰেঞ্জত ভাল বাইক এখন ল'ব পাৰিব, স্পৰ্টছ বাইক বহুত ধুনীয়া। তো বলক আমি ভিডিঅ'টো শেষলৈকে চাই থাকোঁ আৰু ক'ত যাম আপোনালোক কৈ আছোঁ, মজা লাগিব। বন্ধু বান্ধৱীসকল এইটো লৈছে লাউজান চকৰ পংকজ দাৰ দোকান এখন, আৰু ইয়াতে পাণ বনাব দিছোঁ আমি, আৰু ইয়াতে পাণ মানে খাই ডাইৰেক্ট আমি গুচি যাম মেইন ঠাইটোলৈকে। তো আজি মানে আমি গৈ আছোঁ এটা বিশেষ ঠাইত, আৰু মানে ভাটিবেলা টাইমত ফুৰিব আহি কিবা এটা ভাল লাগে। তো গৈ আছোঁ আমি ডিপিলাৰ এখন দোকানত গৈ আছোঁ, আৰু সেইখন দোকানত মানে ধুনীয়া ধুনীয়া কিবা খোৱা বস্তু পায়। তো তাৰ কাৰণে আমি খাবৰ কাৰণে গৈ আছোঁ, আৰু এই পূৰা সেউজীয়া মাজে মাজে ভাটিবেলা টাইমত আহি আছোঁ। তামাম লাগিব ভিডিঅ'টো, আপোনালোকে চাই গৈ থাকক। কি খাম কি নাখাম আপোনালোকৰ লগত লৈ যাম, মুঠতে চাই গৈ থাকক আপোনালোকে ভিডিঅ'টো। তো এয়া আমি ডিপিলা চক পালোঁ। মানে মই ইয়াৰ আগতে এটা ভিডিঅ' বনাইছিলোঁ খতৰা মন্দিৰৰ ওপৰত। তো খতৰা মন্দিৰ নাযাওঁ, খতৰা মন্দিৰৰ একদম ওচৰতে যাম। মানে আমি এখন মানে ধুনীয়া ধাবাত গৈ আছোঁ, মানে ধাবা গাঁৱলীয়া ধাবা হয়, বহুত ধুনীয়া। তাতে কিবা কিবি খোৱা বস্তু পায়। তো তাৰ খাবৰ কাৰণে গৈ আছোঁ আজি, বহুত দিন অহা নাই ফুৰিবৰ কাৰণে। তো আপোনালোককো লগত লৈ যাম, একেলগে খাম, ভাল লাগিব। কিবা কিবি খাম, ইমান নাখাওঁ বাৰু, পইচা পাতিও নাই, লকডাউনৰ কথাটো। তো চাই গৈ থাকক ভিডিঅ'টো, ভাল লাগিব আৰু মানে শেষলৈকে চাই থাকিলে। ব্ৰইলাৰত ঠেং। তো ফাইনেলি আমি এইখন য়েছ, এইখন ধাবাখন পালোঁ। ইয়াতে মানে স্পেচিয়েল এটা ৰেচিপি এটা পায়। তো ইয়াতে কিবা খতৰা মন্দিৰৰ কিবা কাম চলি আছে, মানে চাৰি চাইডটো এইখন খতৰা সত্ৰ মই দেখুৱাইছোঁ ইয়াৰ আগতে। তো এয়া কিবা কিবি কাম চলি আছে মানে ইয়াতে। তো বাকী বলক দোকানখনলৈ যাওঁ। ডিনাষ্টি ফাষ্ট ফুড। তো বন্ধু বান্ধৱীসকল ইয়াতে মানে এটা স্পেচিয়েল ৰেচিপি এটা পায়। স্পেচিয়েল ৰেচিপিটো হৈছে মানে ব্ৰইলাৰৰ ঠেঙি মানুহজনে বনায়, বহুত ধুনীয়া বনায়। তো ব্ৰইলাৰ ঠেং খাম বুলি আহিছোঁ, পাওঁ নে নাপাওঁ নাজানো। অ' ভাই কেনেকুৱা? চিকেন লেগ পিচ মানে ব্ৰইলাৰ ঠেং। সি গম পাইছে হেৰি খাম, ব্ৰইলাৰ ঠেং খাম। ভাইটি এটা লগ পাইছোঁ, ৰ'ব ভালকৈ কওঁ। ভাৰ্গৱ জ্যোতি ডেকা। ক'ত ঘৰ তোমাৰ? ইয়াতে নে? অঁ, কি খাবা তুমি এতিয়া? হা, ম'ম' খাবা? এই ভাইটিটো ম'ম' খাব। তো মানে এইখন হৈছে ডিপিলাত এখন ধুনীয়া ধাবা, আমাৰ গাঁৱলীয়া ধাবা। ইয়াতে এটা বিশেষ ৰেচিপি এটা পায়। তো তাৰ কাৰণে আমি ইয়াতে আহিছোঁ, বহুত ধুনীয়া লাগে। আপোনালোকে আহিব পাৰে, ডিপিলাৰ চকৰ পৰা সোমাই আহিব লাগে, মানে খতৰা মন্দিৰৰ একেবাৰে কাষতে লাগি আছে দোকানখন, ধাবাখন। ভাল লাগিছে মানে ইয়াৰ আগতে এদিনা হওঁতে। দোকানখনৰ নাম হৈছে মানে ধাবা বুলিয়ে কৈছোঁ, এইখন ফাষ্ট ফুড হয়, লিনাশ্ৰী। তো ভাল লাগিব। খতৰা মন্দিৰৰ একদম পূৰা ফ্ৰণ্টত ধুনীয়া বনাই মানে। ইয়াতে বহিম না। তো এয়া আহি পালে। আমি ব্ৰইলাৰ ঠেংটো নাপালোঁ নহয়, ব্ৰইলাৰ ঠেংটো শেষে হৈ গ'ল। তামাম হেভি ৰেচিপি না সেইটো। তো এতিয়া আমি কি খাম? পকৰা। এইটো মানে চিকেন পকৰা, মানে মেইন যিটো লেগ পিচ আছিলে মানে ব্ৰইলাৰৰ ঠেং, সেই বস্তুটো মানে শেষ হ'ল, আৰু সেইটো মানে স্পেচিয়েলিহে পায়, এটা টাইমত পায়। তো আপোনালোকে আহিলে অলপ স্পেচিয়েল টাইমত আহিব লাগিব, নাপায় মানে খাব কাৰণে, শেষে হৈ যায় সোনকালে। আৰু একদম তামাম আৰু ধুনীয়া লাগিছে। আমাৰ খোৱা লোৱা হ'ল এতিয়া। তো খোৱা লোৱা হ'ল, বহুত ধুনীয়া লাগিছে খাই পেলাই। ভাই কেনেকুৱা লাগিছে খাই? কেনেকুৱা পাইছে? আহিব পাৰে নে ইয়াতে? ভাল লাগিছে। আহিব পাৰে নৰে? খতৰা মন্দিৰৰ ফ্ৰণ্টৰ ফালে। অঁ, আৰু এটা আছে ইয়াক সুধি দিওঁ। ভাই কেনেকুৱা খাই? কেনেকুৱা পাইছে? খানা মজা, ধুনীয়া হৈছে নে? খতৰা মন্দিৰৰ ফ্ৰণ্টত আছে। আহিব পাৰে মুঠতে, বহুত ধুনীয়া লাগে।
এই নাম চাম মই কৈয়ে দিছোঁ গোটেইখিনি আৰু লোকেশ্যনটো মই দি দিম তাতে জাগা কিন্তু মোৰটো গৰম লাগছে অলপ এখন মানে কাৰেণ্ট নাই কাৰেণ্ট নহয় কাৰণে বৰ দিগদাৰ হৈছে গৰম লাগছে আৰু ফটোগ্ৰাফ মন্দিৰত মই ভিডিঅ' বনাইছোঁ ইয়াৰ ফালে আগতে তো এইখনে হৈছে লিনাশ্ৰী ফাষ্ট ফুড তো এইখনত আহক আৰু ব্ৰইলাৰ ঠেং খাই যাওক ধুনীয়া লাগিব আৰু যদি ভিডিঅ'টো চাই ভাল লাগিছে তেতিয়া লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটো আৰু এইটোৱে দেখা পাইছেনে এইটো মানে ভাই কি হে কি খবৰ ভাই খাপৰে ৰচিয়া গোটেই কিয়া চাওঁ 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 আবে যা 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 বাই 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 অঁ এই কৈছে কুকুৰ এনেই প্ৰভু ভক্ত নহয় ইমান দূৰৰ পৰা আহিছোঁ চিনি নাপাওঁ মই ইয়াক পুৰা হেপী মানে